মহানগৰীৰ নুনমাটি হালবাৰীৰ অজন্তা পথত ভয়ানক ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত মাটিৰ তলত আবদ্ধ হয় 3জন লোক। ঘটনাস্থলীত উপস্থিত হয় SDRF বাহিনীৰ লোক। SDRF বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় 3জন লোকক। পৰিয়ালটোৱে ভাড়াতীয়া হিচাপে বাস কৰি আছিল বাসগৃহটোত। মাটিৰ তলত আবদ্ধ অৱস্থাত উদ্ধাৰ হয় পত্নী, কন্যা আৰু পুত্ৰ। উদ্ধাৰ কৰি 3জনকে GMCHলৈ প্ৰেৰণ কৰা হয়। এই পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰটি। মহানগৰীৰ নুনমাটি হালবাৰীৰ অজন্তা পথত ভয়ানক ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত মাটিৰ তলত আবদ্ধ হয় 3জন লোক। ঘটনাস্থলীত উপস্থিত হয় SDRF বাহিনীৰ লোক। SDRF বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হয় 3জন লোক। পৰিয়ালটোৱে ভাড়াতীয়া হিচাপে তাত বাস কৰি আছিল। মাটিৰ তলত আবদ্ধ অৱস্থাত উদ্ধাৰ হয় পত্নী, কন্যা আৰু পুত্ৰ। উদ্ধাৰ কৰি 3জনকে GMCHলৈ প্ৰেৰণ কৰা হয়।